ধৰ নি ফেচা হয়নে ফেচা নিচিনা যান কাউৰী নিচিনা লক্ষ্মী বালছা বালা চাহে অবই যা গ'ল অলপ কষ্ট নমস্কাৰ আজি ৰাতিপুৱাই ফোন এটা আহিলে উজ্জ্বলাৰ পৰা উজ্জ্বলাৰ ঘৰত তাৰমানে এটা চৰাই পৰিলেহি চৰাইটো কি চিনি পোৱা নাছিলে প্ৰথমতে তেওঁ নিজে ধৰিছিলে এইটো সেনাই হ'ব বুলি আৰু মই কিতাপতো চাই লগতে গুগল লেন্সত চালোঁ যে এইটো আচলতে অৰিয়েণ্টেল হাবি কিন্তু এতিয়া আহি পেলাই দেখিলোঁ হয় এইটো অৰিয়েণ্টেল হাবিয়ে হয় এইটো অসমীয়াত দেশী বাজ বুলি কয় এই চৰাইটো মানে চিকাৰী চৰাই বৰ ডাঙৰ নহয় এইটো 30 চেণ্টিমিটাৰমান ডাঙৰ হয় আৰু এইটো আমাৰ স্থানীয় পক্ষী কিন্তু চৰাইটো দাদাৰ ঘৰত পৰিলেহি তেওঁ মাতি দিলে চাবলৈ যাওঁ বুলি চাই আহোঁগৈ বোলো লগতে এতিয়া বন বিভাগৰ মানুহক মাতিছোঁ তেওঁলোকে লৈ যাব চৰাইটো তাৰপিছত দাদা এই পদক্ষেপটো চাগে ভাল লাগিলে কাৰণ বেলেগ জেগাত হোৱাহেঁতেন চাগে চৰাইটো আপোনাৰ এনেই থৈ দিলেহেঁতেন আৰু উৰি গ'লহেঁতেন বা কিবা চৰাই খালেহেঁতেন কিন্তু এতিয়া ধুনীয়াকৈ ভালকৈ সযতনে ৰাখিছে আৰু এনেকৈ সজাগ হৈ থাকিলেহে আমাৰ আচলতে পক্ষীকুল বাচি থাকিব আৰু সেইকাৰণে আমাৰ আমি সকলোৱে এনেকৈ সজাগ হোৱাটো বহুত জৰুৰী তাৰমানে সেইটো কথা ক'বৰ কাৰণে আচলতে ভিডিঅ'টো কৰিলোঁ আৰু উজ্জ্বলা কিবা এটা ক'ব নেকি দুআষাৰ হয় নমস্কাৰ সকলোকে সুপ্ৰভাত জনালোঁ আমি ৰাতিপুৱা আমি দেখিলোঁ এটা চৰাই উৰি আহি পেলাই আমাৰ ঘৰত পৰিলেহি চৰাইটো ভালকৈ উৰিব পৰা নাই অকণমান আঘাত পালোঁ দুখ পাইছিলে মই তেতিয়া পটককৈ মানে মনত পৰিলে মোৰ ভাইটি প্ৰতিম ৰূপজ্যোতিলৈ আৰু ৰূপজ্যোতিক মাতি পেলাই দেখিলোঁ এইটো মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ গোটেই লাগিলে দেখাত মানে আপোনাৰ প্ৰথমতে শেন চৰাই যেন মোৰ অনুভৱ হৈছিলে কিন্তু আমি চৰাই প্ৰজাতিৰ বিষয়ে ইমান নাজানো কাৰণে মই ৰূপজ্যোতিক মাতিলোঁ তেওঁ মোক গোটেইখিনি মানে ধুনীয়াকৈ জনাই দিলে ভাল লাগিলে আৰু সকলোকে আমি অনুৰোধ জনালোঁ যাতে এনেকৈ পক্ষীকুলক আমি যাতে সংৰক্ষণ কৰিব লাগে আৰু আমি যাতে নজনা এটা চৰাই আমি যিহেতু আনকমন আমাৰ ইয়াত দেখা পোৱা যায় যদি ইমান হয় বিৰল প্ৰজাতিৰ চৰাই সেইকাৰণে সকলোকে সংৰক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু ইয়াকে ক'লোঁ আৰু সকলোৱে দিনটো শুভ হওক আমি পালোঁ আমি এতিয়া প্ৰকৃতি আমি হেৰিয়াক মাতিছোঁ আহিছে তেখেতক আমি তেখেতৰ এটা চমজাই দিম এইখিনিকে ক'লোঁ ধন্যবাদ অৱশেষত নিমাতী বিট অফিচৰ গোপাল শইকীয়া দাদা আৰু দুৰ্লভদাৰ সহযোগত শশীদা আহি পেলাই চৰাইটো উদ্ধাৰ কৰে আৰু আমি তেওঁক চৰাইটো গতাই দিওঁ এই চৰাইটি উদ্ধাৰ অভিযানত আমাক সহায় কৰা নিমাতী বিট অফিচৰ সমূহ কৰ্মকৰ্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ধন্যবাদ